हेलो नमस्कार मैं रंपी आपनालोक मोर चेनेलटोले अन्य एटा भिडिओले स्वागतम जनाइছো और जदि आपनालोके मोर भिडिओটো आज प्रथमबाৰৰ বাবে চাইছে তেনহলে প্লিজ সাবস্ক্राइब কৰি দিব নাপাহৰিব আৰু যদি পুৰণা হয় তেনহলে কমেন্ট এটা কৰি জনাব যে মোৰ ভিডিওবোৰ চাই কেনেকুৱা পায়। আজি মই আপোনালোকলৈ লৈ আহিছো এটা ধুনিয়া ভিডিও আশা কৰো আপোনালোকে চাই ভাল পাব। ভিডিও দিয়া দুদিনমান দেৰি হ'ল কাৰণ বস্তুকিটা লাহে লাহে আহি থাকোতেনে মানে দেৰিয়ে হৈ গুছি গ'ল। আজি কি নহওক আজি আপোনালোকলৈ লৈ আহিছো এয়া চাওক মিছো চাদৰ মেখেলা হল ভিডিও যোনটো নেকি আপোনালোকৰ কাৰণে খুবেই প্ৰিয়। মানে মই আগতো বনাইছো তেতিয়া বহুতে মোক কমেন্ট কৰিছিলে যে নতুন কালেকচন আহিলে দিবলে। তেনেহলে আজিৰ ভিডিওটো স্টাৰ্ট কৰো বলো। আৰু ফাৰ্স্ট মই আপোনালোকলৈ এযোৰ কাপোৰ লৈ আহিছো সেইযোৰ হৈছে এইযোৰ দেখি আপোনালোকৰ হয়তো পছন্দ হৈ গৈছে কাৰণ এই কাপোৰযোৰ সিম্পল আৰু গৰ্জিয়াস হয়। ইয়াত ৰঙা কলা আৰু বগা কম্বিনেশন আছে কাপোৰযোৰত। ইয়াৰ চাদৰখনৰ মাছটোত গুটি সৰু সৰু বুটা আছে আপোনালোকক দেখাই দিছো। এনেকুৱা ধৰণৰ সৰু সৰু বুটা আছে আৰু এইগিটা হৈছে আসলটো। ইয়াত এনেকুৱা ধৰণৰ পটি আছে। মই অলৰেডি এযোৰ চিলালৈ সেইকাৰণে দহি বটা আছে। ৰেডিমেড দহি বটা এযোৰত পোৱা নাযায়। কাপোৰযোৰ খুব ধুনিয়া মানে বগাত কলা আৰু ৰঙা কম্বিনেশন হলে খুবেই বেছি ভাল লাগে। ইয়াৰ ব্লাউজটো মই এনে ধৰণে চিলাই লৈছো মানে সিম্পল কে চিলাইছো। এইটো হৈছে ব্লাউজটো গোটেই গাটোতে সৰু সৰু বুটা আছে। ইয়াৰ ৰঙা আৰু কলা বুটা দুইটাই আছে এনেকুৱা ধৰণৰ আৰু ব্লাউজটো মানে পটিটো আহল বহল আছিলে। মেখেলাখনো বহুত আহল বহল ঠেক নহয়। ইয়া মেখেলাখনতো ওপৰলৈকে বুটা আছে। খুব ধুনিয়া হয় কাপোৰযোৰ আপোনালোকে নিজে দেখিবলৈ পাইছে। আৰু এই কাপোৰযোৰত লৈছিলে 499 আৰু 499ত এই কাপোৰযোৰ খুবেই মানে কি কয় মানে ভাল প্ৰাইজতে পাইছো বুলিয়ে ক'ব পাৰি। আপোনালোকে সাইডত দেখিবলৈ পাইছে। আৰু সেকেন্ড মই লৈছিলো এই কাপোৰযোৰ হৈছে ভাটৌ ৰং বুলি যে কওঁ তেনেকুৱা ৰঙৰ হয়। এইযোৰ কাপোৰ খুবেই ধুনিয়া আপোনালোকে নিজে দেখিবলৈ পাইছে। কালাৰ কম্বিনেশনটো খুবেই ধুনিয়া হোৱাইট আৰু এফালে আছে পিংক হোৱাইট বুটা আছে এনেকুৱা ধৰণৰ। চাদৰখনো বহুত আহল বহল আৰু মেখেলাখনো বহুত আহল বহল। আগৰযোৰ কাপোৰৰ নিচিনাকৈ এই কাপোৰযোৰতো গোটেই চাদৰখনতে বুটা আছে। এনেকুৱা ধৰণৰ বুটা গোটেই চাদৰখনতে আছে আৰু ব্লাউজ পিসও তেনেকুৱাই। মেখেলাখন বহুত আহল বহল। আগৰযোৰ কাপোৰৰ নিচিনাকৈ বুটাবোৰ এই মেখেলাখনতো আছে এনেকুৱা ধৰণৰ আৰু কালাৰটো খুব বেছি ধুনিয়া মানে আনকমন হয় কালাৰটো সেইকাৰণে মই ললো। এইযোৰত লৈছিলে 752। মই সাইডতে আপোনালোকক কোড নাম্বাৰটো আৰু স্ক্ৰিনশ্বটটো দি থোৱা আছে মিছোৰ পৰা যোনটো লৈছো। সেইটো আপোনালোকে যদি এনেকুৱা ধৰণৰ কাপোৰ আপোনালোকে ভাল পায় তেনেহলে কিনিব পাৰে। খুব বেছি ধুনিয়া হয়। আৰু থাৰ্ড হৈছে এইযোৰ কাপোৰ। এই কাপোৰযোৰৰ কথা কি কম আজিকালি সবে পিন্ধিছে এনেকুৱা ধৰণৰ এক কালাৰ কাপোৰ বহুতে আপোনালোকে পিন্ধাও দেখিছে কিনাও দেখিছে। আৰু এই কাপোৰযোৰ মানে কম দামতে খুব ধুনিয়া হয় আৰু ৰেডিমেড দহি বটা থাকে আপোনালোকে এটো দেখিব পাইছে। মই ইয়াৰ মেখেলাখন আৰু ব্লাউজটো চিলাব দিলো কাৰণে মেখেলাখন আৰু ব্লাউজটো দেখাব পৰা নাই। সেম কালাৰৰ হয় মেখেলা আৰু ব্লাউজৰ পটিটো ডাঙৰ আছে। এনেকুৱা ধৰণৰ কাপোৰবোৰ মানে কি হয় কম দামতেটো ভাল বস্তু পায় আৰু যিহেতু গৰমৰ দিনত পিন্ধিবলৈ খুব কমফৰ্টেবল হয় আৰু যেটো বাৰিষা মানে গৰমৰ দিন আহিলে বৰষুণটো হয় বৰষুণত নষ্ট হলেও একো গাত নালাগে খুব বেছি ভাল হয় আৰু আজিকালি ওলোৱা ডিজাইনৰ ব্লাউজৰ লগতো মিলি যায়। খুবেই ধুনিয়া হয় কাপোৰযোৰ। এই কাপোৰযোৰ মই লৈছিলো 410 টকাত। আপোনালোকক মই স্ক্ৰিনশ্বটটো দি দিছো আৰু কোডটো দি দিম। যদি আপোনালোকে ল'ব বিচাৰে তেনেহলে ল'ব পাৰে। কম দামতে খুব ধুনিয়া প্ৰডাক্ট হয় ল'ব পাৰে আপোনালোকে।
তাৰপিছতে মই লৈছিলোঁ এইযোৰ কাপোৰ। এই কাপোৰযোৰ বহুত বেছি ধুনীয়া হয়। আজিকালিতো আপোনালোকে দেখিছে, মানে আজিকালি চব ডিজাইনৰ কাপোৰবোৰ চবতে এভেইলেবল হৈছে, কিন্তু দামটোলৈ চাই মানে মই মিছ'ৰ পৰা কমতে পালোঁ বুলি মোৰ নিজৰ লাগে, কাৰণ দোকানত কিনিবলৈ গ'লে অলপমান বেছি দাম পৰি যায়। এইযোৰ হৈছে ব্লু আৰু গল্ডেন কম্বিনেশ্যনত হোৱাইটত আছে। খুব ধুনীয়া হয় কাপোৰযোৰ। এইযোৰ একচুৱেলি মোৰ কাৰণে কিনা নাছিলোঁ, মাৰ কাৰণে কিনিছিলোঁ। আৰু মানে মা বুলিয়ে নহয়, মই নিজেও পিন্ধিব পাৰোঁ এই কাপোৰযোৰ। খুব বেছি ধুনীয়া হয়। আৰু এইযোৰ মই লৈছিলোঁ 804 টকাত। আপোনালোকে ছাইডত দেখিব পাইছে, স্ক্ৰীনশ্বটটো মই দি দিছোঁ আৰু কোডটো দি দিছোঁ। আপোনালোকে যদি কিনা নাই তেনেহ'লে কিনিব পাৰে এনেকুৱা ধৰণৰ কাপোৰবোৰ। একচুৱেলি মিছ'ৰ পৰা কিনিলে মানে অকণমান দামটো কম থাকে দোকানতকৈ, সেইকাৰণে তাৰ পৰা কিনিলে অলপমান লাভো হয় আপোনালোকৰ, সেইকাৰণে মই দি দিছোঁ। আৰু যিহেতু গৰমৰ দিনত এনেকুৱা ধৰণৰ কাপোৰবোৰ পিন্ধিবলৈ খুব কমফৰ্টেবল লাগে নিজৰে, আৰু যিহেতু মিছ'ত ডেলিভাৰী চাৰ্জ নলয়, সেইকাৰণে মানে এইবোৰ কাপোৰ পিন্ধিলে কিনিলে অলপো গাত নালাগে। যদি আপোনালোকে কিনিব বিচাৰে, মই কোডটো দিয়ে দিছোঁ, অলৰেডি কৈছোঁৱে, কিনিব পাৰে। আৰু ইমানেই আছিলে মোৰ আজিৰ মিছ'ৰ চাদৰ মেখেলা হল ভিডিঅ'। আশা কৰোঁ আপোনালোকে চাই ভাল পালে, যিহেতু কম দামত মই চাদৰ মেখেলা কেইযোৰ কিনিছোঁ আৰু খুব বেছি মোৰ নিজৰো ভাল লাগিছে। আশা কৰোঁ আপোনালোকৰো ভাল লাগিল বুলি। তেনেহ'লে ইমানেই আছিলে। এনেকুৱা ধৰণৰ যদি ভিডিঅ' আপোনালোকে চাব বিচাৰে তেনেহ'লে কমেণ্ট কৰিব। তেনেহ'লে আজিলৈ বাই বাই।